হাই ফ্ৰেণ্ড MMB ব্লগলৈ স্বাগতম জনাইছোঁ। আজিতো দেওবাৰ হয়, এটা ব্লগটো বনতেহে ভাবিলোঁ এটা ব্লগ বনাবৰ কাৰণেতো ক'ৰবাত যাব লাগিব। আজি আহি আছোঁ আপোনাৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ মানে আৰু সংগ্ৰহালয়, য'ত তিতাবৰ আছে যোৰহাট। বৰ ধুনীয়া বুলি কৈ আছে, চবেই কৈ আছে যে বহুত ভাল হয়, তাত ভাল লাগে। তো ভাবিলোঁ মই আজি যাওঁ, আজি দেওবাৰ যিহেতু আজি আপোনালোকক গোটেই পৰিৱেশটো মই দেখাম। আমগুৰি পাইছোঁহিহে, শিৱসাগৰৰ পৰা যিহেতু আহি আছোঁ আমগুৰি পাইছোঁহি। আমগুৰিৰ পৰাতো এতিয়া তিতাবৰ যাবলৈ বহুতখিনি মানে সময় লাগিব, টাইম আছে আৰু গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু মই গোটেই বস্তুটো দেখাবৰ কাৰণে আপোনালোকক সংগ্ৰহালয়টো দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে মানে অনুগ্ৰহ কৰি কৈছোঁ আৰু দেই, নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আহক আপোনালোকে চাই থাকিব আমাৰ এই ব্লগটো। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰাকৃতিক পৰিৱেশটো। দেখিছে এই ৰিগিৰিগি নেকি আপোনাৰ নাগালেণ্ডৰ পাহাৰ দেখা গৈছে। বিৰাট ভাল লাগিছে প্ৰাকৃতিক পৰিৱেশটো। সঁচাকৈ আমাৰ অসমখন বৰ বিনন্দীয়া নহয়নে? আমি প্ৰাকৃতিক পৰিৱেশত বহুত চহকী বুলিয়ে ক'ব লাগিব। আমাৰ এনেকুৱা দৃশ্য দেখিবলৈ সঁচাকৈ পোৱা নাযায়। বাহিৰৰ দেশত গ'লেও ধৰক আপোনাৰ আৰ্টিফিচিয়েলহে পোৱা যায়, কিন্তু এইটো নেচাৰেল যিটো আমাৰ আছে সঁচাকৈ বহুত মনোমোহা। দেখি পাইছেনে আপোনালোকে? এইটো ৰিগিৰিগি এইটো নাগালেণ্ডৰ পাহাৰ। এতিয়া আমি আহি হোলোংপাৰ গিবন অভয়াৰণ্য পালোহি। এই অভয়াৰণ্যখন আপোনাৰ মৰিয়নি সমষ্টিত পৰে, যোৰহাট জিলাত যিহেতু আছে। হোলোং গছ বহুত আছে ইয়াতে। হোলোং গছ থকাৰ বাবে অভয়াৰণ্যখনৰ নামটো মানে হোলোং গছৰ নামৰ পৰাই হোলোঙা পাৰ হ'ল। আৰু ইয়াতে আপোনাৰ আৰু এটা বিখ্যাত এই অভয়াৰণ্যখন যিহেতু হলৌ বান্দৰৰ কাৰণে। ইয়াতে বান্দৰৰ প্ৰজাতি আপোনাৰ যিমান বান্দৰ প্ৰজাতি আছে, তাৰ ভাৰতত পোৱা 15টা বান্দৰ প্ৰজাতিৰ ভিতৰত 7টা প্ৰজাতি বান্দৰ এই অভয়াৰণ্যখনতে আছে। তো যেনেকৈ হলৌ বান্দৰ, টুপিমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, এনেকুৱা ধৰণৰ বহুতো 7টা প্ৰজাতিৰ বান্দৰ এই অভয়াৰণ্যখনত পোৱা যায় একচুৱেলি। এতিয়া আমি আহি পাই গৈছোঁহি। বাওঁহাতে সোমাই গ'লে আমি ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় পাই যাম। এনেকৈ প্ৰায় 100 মিটাৰমান সোমাব লাগে। এয়া শেষত আমি পাই গ'লোহি ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়। তিতাবৰৰ আপোনাৰ চাইনবোৰ্ডখনত বৰ আখৰটো নাইকিয়া হৈ গ'ল আৰু সংগ্ৰহালয় কিনাৰত আৰ্কাডালো নাইকিয়া হৈ গ'ল, কিবা কাৰণত হেৰি হৈ গ'ল। যি কি নহওক, এতিয়া আমি টিকেট কাউণ্টাৰত আহিলোঁ, টিকেট কাটিলোঁ। সকলোৱে টিকেটৰ মূল্য 50 টকা, খালি 5 বছৰ তলৰ শিশু নালাগে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে 2014 চনতে আধাৰশিলা স্থাপন কৰিছিলে এই সংগ্ৰহালয়টোৰ। আৰু 2020 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়টো উদ্বোধন কৰে। ভিতৰত সোমাই পৰিৱেশটো সঁচাকৈ বৰ ভাল লাগিছে। পৰ্যটকসকলৰ বাবে সঁচাকৈ আকৰ্ষণীয় কেন্দ্ৰবিন্দু বুলিয়ে ক'ব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উপৰিও ফুলবিলাক বহুত ধুনীয়াকৈ সজাই ৰাখিছে। উদ্যানলৈ যোৱা পথ এনেকৈ দেখাইছে। এয়া জলপান গৃহলৈ বুলি পথ লিখিছে। ইয়াতে আপোনাৰ চাগে জলপানৰ ব্যৱস্থা আছে, খোৱা বোৱাৰ ব্যৱস্থা আছে। এতিয়া আমি ইয়াৰ ভিতৰৰ প্ৰৱেশ কৰাৰ পথটো দেখাইছোঁ। এইপিনে ভিতৰলৈ যাব লাগিব। বাকী বাহিৰৰ গোটেইখিনি এবাৰ দেখাই লৈছোঁ। গোটেইখিনি পৰিৱেশটো সঁচাকৈ বহুত সুন্দৰ। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাইছোঁ, চাওকচোন। বাঁহেৰে কি সুন্দৰকৈ ম'হৰ যুঁজৰ এটা দৃশ্য পৰ্যটকসকলৰ আকৰ্ষণৰ কাৰণে সজাই ৰাখিছে। সম্পূৰ্ণ বাঁহেৰে সজাইছে আৰু আপোনাৰ ইয়াতে গোটেই পৰিৱেশটো দেখাই দিছোঁ। ইয়াত বিভিন্ন ধৰণৰ মুখাও ৰাখিছে। ইয়াতে এয়া বালি ৰজা, ইয়াৰ জনজাতীয় মুখা তেনেকৈ ৰাখিছে। এয়া নৰকাসুৰ মুখা বৰ ধুনীয়াকৈ ৰাখিছে। এয়া পুতনা মুখা, ভয়ানক পুতনা মুখা যিটো আমি ৰাসত দেখি পাওঁ। এয়া কি হিড়িম্বা মুখা,
এয়া আমাৰ শিৱৰ মুখা হয়, শিৱ ভগৱানৰ মুখা। এয়া আপোনাৰ কি নামটো বান ৰজাৰ মুখা। এয়া আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুৰণি দৃশ্য শ্ৰাব্য কক্ষ, কিন্তু বন্ধ আছে, তাতে আমি যোৱা নাই ভিতৰত। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ওপৰত এতিয়া আহিয়ে দেখিলোঁ এয়া শংকৰদেৱৰ ধুনীয়াকৈ এখন ডাঙৰ ফটো এতিয়া আঁৰি থৈছে। দেখিবলৈ সঁচাকৈ বহুত ভাল লাগিছে। এখন হাতেৰে অংকন কৰা হয়, ইয়াতে লিখাও আছে। ঠিক তেনেকৈ গোটেই ওপৰতো অকণমান দেখাইছোঁ পৰিৱেশটো। ইয়াতে আপোনাৰ বহুতে ফটো লোৱাও দেখা গৈছে। ফটো ল'বৰ কাৰণেও ধুনীয়াকৈ মানে ইমান ধুনীয়াকৈ ৰাখিছে যে ফটো ল'বলৈও মন যাব চবৰে। তেনেকৈ আমাৰ অসমীয়া বিহু ঢোল নৃত্য এনেকুৱা বেৰত ৱালত ৰাখি থৈছে। এইবিলাক গোটেইখিনি ধুনীয়াকৈ মানে হেংগিং কৰি থৈছে। আপোনাৰ এইবিলাক মাছ মৰাৰ সঁজুলি তেনেকুৱা গোটেইখিনি কিবা বেৰৰ পাতিৰ এনেকুৱা বেৰ গোটেইবিলাক বস্তু পৰিৱেশটো সঁচাকৈ ভাল হৈছে গোটেই চাৰিওফালে। এতিয়াতো আপোনাৰ বাহিৰৰ পৰিৱেশটো মই অকণমান দেখাইছোঁ। বাহিৰতো আপোনাৰ শিশুসকলৰ খেলা মনোৰঞ্জনৰ বাবে ক্ৰীড়া সাধনা ৰখাও হৈছে। এটা আপোনাৰ ইয়াতে খেলিব পাৰে ল'ৰা ছোৱালী আনিলে। ডাঙৰো এখন গাড়ী চলোৱা দেখিছোঁ। ইয়াতে গম পালোঁ ইয়াৰ টিকেট বোলে 100 টকা। আৰু এটা আপোনাৰ 7D চিনেমা হলো আছে, তাতো আপোনাৰ চিনেমাও চাব পাৰিব। তাতে টিকেট 150 টকা। সেইখিনি গম পালোঁ। ইয়াতে গোটেই পৰিৱেশটো আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ বাহিৰখনত। ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালী লৈ আহিলেও আপোনাৰ প্ৰব্লেম নহয়, যাতে আমনি দিগদাৰ নিদিয়াকৈ আপুনি ধুনীয়াকৈ চাব পাৰিব। ইয়াতে ডাঙৰ সৰু চবেই চলোৱাইছে। তাৰ উপৰিও বাহিৰৰ ফিল্ডখনতো তেনেকৈ মানে জোলনা আছে, তেনেকৈ খেলিব পাৰে। ডাঙৰ ধুনীয়া এটা পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশ। তো মই গোটেই বস্তুটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এখন পাৰ্কৰ নিচিনা ৰাখিছে। ইয়াতে আপোনাৰ বেঞ্চো আছে, বহিব পাৰে ধুনীয়াকৈ। সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে আপোনাৰ পাৰ্কত যিখিনি থাকে আৰু সেইখিনি গোটেই বস্তুখিনি আছে। আগফাল পাছফাল গোটেই পৰিৱেশটো আপোনালোকক মই দেখালোঁ। কিন্তু এতিয়া দুৰ্ভাগ্যৰ কথা কি হ'ল, ভিতৰৰ যিটো সংগ্ৰহালয় আছে তাৰ ভিতৰত কেমেৰা কৰিবলৈ নিদিলে। আমি কি দেখিলোঁ সেইখিনি মই আপোনাক মুখতহে ক'ব পাৰিম, যিহেতু মই ফটো তুলি আনিবলৈ আমাৰ দিয়া নহ'লে। ইয়াতে ভিতৰত মানে আছে আপোনাৰ সংগ্ৰহালয়টো ঠেঙাল কছাৰীসকলৰ লগত অন্যান্য জনগোষ্ঠীসকলৰ সাংস্কৃতিক সম্ভাৰ, পৰম্পৰাগত সাজ পোছাক, দৈনন্দিন ব্যৱহৃত সামগ্ৰী, মাছ মৰা সঁজুলি, কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা সঁজুলি, ঠেঙাল কছাৰীসকলৰ বিহু আৰু আন সাংস্কৃতিক অনুষ্ঠানত ব্যৱহৃত সঁজুলি আদি মানে ইয়াতে প্ৰদৰ্শন কৰিছে মানে ভিতৰত। আৰু মানে দেখি বৰ ভাল লাগিলে। সময় পালে আপোনালোকো আহিব, নিশ্চয় চাই ভাল পাব। ইমানতে মই মোৰ আজি ব্লগটো সামৰিছোঁ আৰু ধন্যবাদ।